হয় ইউপিপিএলৰ কাৰণে ভাল খবৰ আৰু বিশেষকৈ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে ভাল খবৰ যে আমাৰ গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বাক্সা এই জিলাখনৰ যিমান আমাৰ একাডেমিয়া আছে, প্ৰিন্সিপাল, ৰিটায়াৰ্ড হোৱা শিক্ষক, এই একাডেমিয়ানসকলে আমাৰ দলক আগবাঢ়ি পেলাই ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছে। সেইটো আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে ভাল এটা শুভ লক্ষণ হয়। আজি চাওক ইউপিপিএল পাৱাৰত নাই, আজি BTC চৰকাৰখন BPF চলাই আছে। তথাপিও যিসকল সমাজৰ লগত জড়িত ব্যক্তি, শিক্ষকতা কাম কৰিছে, দায়িত্বশীল ব্যক্তিসকলে আজি ইউপিপিএলত যোগদান কৰিবলৈ আহিছে। সেইটো এটা শুভ লক্ষণ হয়। জেনেৰেলি মানুহে চৰকাৰৰ লগত বেছি যায়, কিন্তু চৰকাৰত নগৈ আমাৰ ইউপিপিএলৰ দল অহাটো এইটো এটা ডাঙৰ এটা মেছেজ সমাজৰ কাৰণে। আৰু ভাল ভাল ব্যক্তিসকলে আহিছে, ৰাজনীতিত যোগদান কৰিছে। গতিকে মূল্যবোধৰ ৰাজনীতি বুজি পায় আৰু মূল্যবোধৰ ৰাজনীতিৰ দ্বাৰাই সমাজখন গঢ়ি তোলাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে আজি কুমুদ ৰঞ্জন বসুমতাৰী আমাৰ গোসাইগাঁও প্ৰাক্তন, তেখেতেও প্ৰিন্সিপাল হয় কলেজৰ। আমাৰ RN সিং কোকৰাঝাৰৰ ছায়েন্স কলেজৰ প্ৰাক্তন, তেখেতেও প্ৰিন্সিপাল আছিলে। ৰঞ্জিত বসুমতাৰী বেংটল কলেজৰ প্ৰিন্সিপাল আছিলে। কমল বডোচা আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ ইকনমিক ডিপাৰ্টমেণ্টৰ হেড হয়, তেখেতে আজি আমাৰ দলত যোগদান কৰিলে। ইয়াৰ বাহিৰেও আমাৰ খালবাৰীৰে বহুত ছাবজেক্ট টিচাৰ আছে, শিক্ষকসকল আছে, ৰিটায়াৰসকল আছে, তেওঁলোকে আমাৰ দলত যোগদান কৰিলে। গতিকে সেইটো এটা ভাল মেছেজ সমাজৰ কাৰণে, আৰু সেইকাৰণে আমাৰ দল শক্তিশালী হ'ব। আৰু আগন্তুক দিনত সমাজৰ কাৰণে সেৱা কৰিবৰ কাৰণে আমাৰ ইউপিপিএল দৰে কাম কৰি আছে, কৰি যাব। এই কথাখিনি বুজি পাই তেওঁলোকে ওলাই আহিছে। আৰু প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত যিহেতু 5টা বছৰ ইউপিপিএল দলে আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত এটা এইটো আমাৰ ভাতৃত্ববোধ, ঐক্য, সংহতি, সমন্বয় আনিব পাৰিলে। এই কথাখিনি ৰাইজে বুজি পাইছে। গতিকে এটা কম্পেয়াৰো কৰিছে 5টা বছৰ ইউপিপিএল আৰু এই মাত্ৰ 4টা মাহ হয়তো ভৰি দিছে BPF চৰকাৰখন। এই 5টা বা 4টা মাহ যিটো পৰিস্থিতি দেখিলে, ইয়াত হঠাৎ ইণ্টাৰনেট বন্ধ কৰিব লগা যিটো পৰিস্থিতি, সেইটো মানুহে বিচৰা নাছিল। এই পৰিস্থিতি মানুহে ভাল পোৱা নাই। গতিকে মানুহে এতিয়া শান্তি সম্প্ৰীতি বিচাৰিছে, আৰু সেইটো দিব পৰা দল যদি আছে ইউপিপিএল। এই কথাখিনি ৰাইজে বুজি পাইছে। গতিকে ৰাইজে আমাৰ দলত যোগদান কৰিবলৈ আহিছে। গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ৰাইজক ক'ব পাৰোঁ যে ইউপিপিএলৰ দ্বাৰাই মূল্যবোধৰ ৰাজনীতি হ'ব, ইয়াৰ শান্তি সম্প্ৰীতিৰ ৰাজনীতি হ'ব, সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দিয়াৰ ইয়াৰ ৰাজনীতি হ'ব। গতিকে ইয়াত অশান্তিৰ কোনো ঠাই নাই। গতিকে শান্তিৰে আমি 35 লক্ষ জনসাধাৰণক সমমৰ্যাদা দি পেলাই কাম কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। কিমানটা আসনত খেলিব আপোনালোকে এইবাৰ? নাই, আসনটো এতিয়ালৈকে আমি ফাইনেল কৰা নাই। আমাৰ 15টা যিটো সমষ্টি আছে BTC অঞ্চল, 15টা সমষ্টিৰ আমাৰ শক্তিটো আমি আহৰণ কৰি আছোঁ। অলৰেডি আমাৰ আছে ইয়াৰ ব্লক কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, আমাৰ বুথ কমিটিসকল আছে। এই বুথ কমিটিবিলাকক আমি এটা মজবুত বুথ যাতে হ'ব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। সময় আছে, সময়ত আমি প্ৰিপাৰেশ্যনটো আমাৰ 15টা, ইয়াৰ বাহিৰেও BTC বাহিৰতো আমাৰ ক্ষমতা আছে। তো তেনেকৈ আমাৰ প্ৰিপাৰেশ্যন চলি আছে। মিত্ৰতা কোনোবাৰ লগত থাকিব নেকি? মিত্ৰতা লৈ পেলাই এতিয়ালৈকে আমাৰ কোনো আলোচনা হোৱা নাই। আৰু যিহেতু ইলেকশ্যন এইটো ঘোষণা হ'ব, তেতিয়ালৈকে পৰিস্থিতিবিলাক আমি চাই আছোঁ। আৰু আমাৰ টাৰ্গেটটো হ'ল আমি অকলে ষ্টেণ্ড কৰি পেলাই দলৰ শক্তিৰ দ্বাৰা আমি কেনেকৈ নিজকে এই নিৰ্বাচনত আমি অৱতীৰ্ণ কৰিব পাৰোঁ, ইয়াৰ বাবেহে আমি বেছি চিন্তা কৰোঁ।